সকলোবোৰৰ বাবে এটা সময় আছে। মানৱ জীৱনত বিদায় লোৱাৰ মাত্ৰ এবাৰহে সুযোগ থাকে। একে সময়তে আজি আমৰি উচ্চ বিদ্যালয়ৰ কৰ্মচাৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বিদায় কাৰ্যসূচীৰ শিক্ষক শ্ৰীযুত নিপেশ ৰঞ্জন চক্ৰৱৰ্তীৰ আয়োজন কৰিছিল। তেওঁ ৩৬ বছৰ ধৰি শিক্ষক হিচাপে নিয়মীয়াকৈ কাম কৰিছিল। আজি শিক্ষকতা জীৱনৰ ৩৬ বছৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে। আহক আমি শ্ৰীযুত নিপেশ ৰঞ্জন চক্ৰৱৰ্তী দেৱে বিদায় কাৰ্যসূচীৰ চাওঁ। আহক। সমাজ সেৱিকা, গাৰ্জেন, মিডিয়া পাৰ্চন, উপস্থিত আমাৰ আজিৰ বিদায় সভাৰ আকৰ্ষণীয় পুৰুষ আমাৰ জ্যেষ্ঠ শিক্ষক নিপেশ ৰঞ্জন চক্ৰৱৰ্তী ডাঙৰীয়া, আমাৰ স্কুলৰ জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰী অৱসৰ ডাঙৰীয়া, প্ৰতিজন অভিভাৱক আৰু শিক্ষাৰ্থীয়ে চকুত চকু পানী, কিয়নো তেওঁলোকে এজন শিক্ষক হিচাপে প্ৰেম চেনেহ বন্ধনৰ সোৱাদ লৈছিল আৰু তেওঁ নিজৰ সন্তান হিচাপে শিক্ষা প্ৰদান কৰিছিল। যিহেতু তেওঁলোকে তেওঁক বিদায় লোৱাৰ গৈ আছে, আজি তেওঁলোকে তেওঁৰ বাবে বিদায় কাৰ্যসূচীৰ আয়োজন কৰিছিল। তেওঁলোকে তেওঁৰ দৰে এজন শিক্ষক বিচাৰি নাপাব যিয়ে খুব যত্ন হয় আৰু শিশুসকলৰ মহান ভৱিষ্যতৰ বিষয়ে চিন্তা কৰে। শিক্ষক শ্ৰীযুত নিপেশ ৰঞ্জন চক্ৰৱৰ্তীয়ে এখন ক্ৰীড়া গামোচা প্ৰদান কৰিব এটা কাৰ্বি কাগলা
মই তাৰপিছতে হস্তিপত্ৰখন প্ৰদান কৰিব প্ৰধান শিক্ষকক অনুৰোধ কৰিছিলোঁ। তাৰপিছত ৰাজহুৱা যিসকল ব্যক্তিয়ে দিম বুলি ভাবিছে তেখেতক সম্বৰ্ধনা তেওঁলোকো আহি এখন এখনকৈ প্ৰদান কৰিবলৈ অনুৰোধ কৰিছোঁ। এয়া মহাসভাপতিয়ে এখন গামোচা প্ৰদান কৰিছে। আমাৰ নগেন মালান এয়া কৰ্মছাত্ৰ এয়া ইংলিছ নাজানো পূৰ্বভাৱে আহিছে। স্কুলত আহোঁ 1986 অক্টোবৰৰ 1 তাৰিখত মই ইয়াতে জইন কৰিছিলোঁ আৰু ইয়াৰ আগত মই 1984 মই উলুকুঞ্চি আহি 2 বছৰ মই PWDত টেম্পৰাৰী চাকৰি কৰি আছিলোঁ। তেতিয়া মোৰ দৰমহা PWDত আছিলে মোৰ দৰমহা 225 টকা আৰু ইয়াত যেতিয়া আহিলোঁ তেতিয়া পুৰণা গ্ৰেজুৱেট স্কেল আছিল 620 টকা। মই তাকেই লৈ ইয়াতে ভেঞ্চাৰ স্কুল 3-4জন কৰি শিক্ষক ষ্টুডেণ্ট আছিল। আমি গাঁৱৰ পৰা ল'ৰা ছোৱালী লৈ আহিছোঁ। আহি এইখন স্কুল বনাই আজি এই মেট্ৰিক হৈ এটা মেট্ৰিক চেণ্টাৰ হৈছে আৰু হায়াৰ ছেকেণ্ডেৰী হোৱাৰ পথত। গতিকে আৰু ৰিজাল্ট ভাল। এতিয়া আমিতো আগত যেতিয়া কৰিছোঁ টিচাৰ নাই। আপুনি ইয়াত থাকি আপুনি ইয়াত টিচিং কৰি কিনে এক্সপিৰিয়েঞ্চটো কেনেকৈ লাগিছে? মোৰতো ইয়াত থাকি এনেকৈ ভাল লাগিছে। ইয়াৰ ষ্টুডেণ্টবিলাক বহুত অবিডিয়েণ্ট। শিক্ষয়িত্ৰীবিলাকে যথেষ্ট মানে কষ্ট কৰি শিকায়। গাৰ্জিয়ানবিলাক একদম মানে অশিক্ষিত, কিন্তু তেওঁলোকে স্কুলত অনা নিয়াৰ কাৰণে বা আমাক বহুত ছাপোৰ্ট দিছিল। সেইকাৰণে আমি ইয়াত স্কুলৰ ৰিজাল্ট ভাল কৰিব পাৰিছোঁ। এইবাৰ আমাৰ ইয়াত ৰিজাল্ট হৈছে 50%, ইয়াৰ আগত হৈছে 89%, ইয়াৰ আগত 100% হৈছে। গতিকে আমাৰ প্ৰথম 2-3 বছৰ অলপ জিৰ' মাৰিছিল। তেতিয়া শিক্ষকে নাই, 3জন শিক্ষকে আমি স্কুল চলাওঁ। গাঁৱত যাই মিটিং কৰোঁ, তিৱাৰ ডেকাচাংবিলাকত মিটিং কৰি আমি মানে এই ল'ৰা ছোৱালী আনিছোঁ, ৰাইজক বুজাইছোঁ আৰু তাতে মই অলপ বেছি ভাগ লৈছিলোঁ। আৰু মোৰ এই স্কুলখনৰ প্ৰতি মোৰ কেতিয়াও মানে কোনোবাই যদি কয় এই স্কুলখন বেয়া, মই কেতিয়াও নকওঁ। কাৰণ মোৰ ল'ৰা ছোৱালী 5 মাহত টুইনছ আছিলে, 2টা ল'ৰা ছোৱালী। মই এইখন ইয়াতে LP স্কুল, এইখন ME স্কুল, এইখন হাইস্কুলতে মই পাছ কৰাই সিহঁতে 2015ত সিহঁতে ইয়াত ফাৰ্ষ্ট ডিভিজন মানে পায়, লেটাৰসহ সিহঁতে ইয়াৰ পৰা মেট্ৰিক পাছ কৰি গৈছে। গতিকে স্কুল কেতিয়াও বেয়া হ'ব নোৱাৰে, আমাৰ শিক্ষকবিলাকো বেয়া নহয়। বৰ্তমানৰ আমাৰ যিজন প্ৰধান শিক্ষক আছে তেওঁ স্কুলৰ প্ৰতি যথেষ্ট কৰি আছে, যথেষ্ট বা শিক্ষয়িত্ৰীসকলে যথেষ্ট কৰিছে। কোনোবা ল'ৰা ছোৱালী আমিতো টিউশ্যনৰ নিচিনাও কৰোঁ। আপুনি এইটো স্কুলৰ এইটো বিদ্যালয়ৰ পৰা আপোনাকতো আজি বিদায় দিছে। তাৰপিছত আপুনি ভাবিছে এইটো স্কুল বিষয় লৈ আপুনি চিন্তা কৰিব? মই চিন্তা কৰিম, মোক যেতিয়াই দৰকাৰ হ'ব এইখন স্কুলত যদি মোৰ ফালৰ পৰা যিখিনি কৰিব লগা মোক কৰে মই কৰিম। মই এইখন স্কুলৰ প্ৰতি মোৰ আন্তৰিকতা আছে, মোৰ আত্মা সোমাই আছে। গতিকে মোক যেতিয়াই মোক মাতিব যি কামৰ কাৰণে, মই আগত অফিচৰ কামো কৰি আছিলোঁ ইয়াত, যদিও শিক্ষকতা কৰিছোঁ অফিচৰ কামবিলাকো মই কৰি থাকোঁ। মই কৰি পেলাই ভাল পাওঁ আৰু ইয়াৰ ষ্টুডেণ্টবিলাক বহুত অবিডিয়েণ্ট। ধন্যবাদ আপোনালোকক প্ৰথমতে মোৰ। আমাৰ বিদায়ী প্ৰাৰ্থী তেখেতক মোৰ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰধান শিক্ষক হৈ 2018 চনত আমৰি হাইস্কুলত জইন কৰিছোঁ। সেইকাৰণে মই আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিললৈ মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহি প্ৰথমে মই এই লগত ইনভাইৰনমেণ্ট লগত এডজাষ্ট ইমান এটা হোৱা নাছিল, কিন্তু লাহে লাহে সেই হেৰিটো নাইকিয়া হৈ আহিলে আৰু আমাৰ ষ্টাফবিলাক ক'অপাৰেটিভ হয়। সেইটো এটা মোৰ কাৰণে ভাল এটা এডভান্টেজ, কিয়নো মই ইয়াতে যিখিনি মই প্ৰগ্ৰাম কৰিছোঁ
সেই প্ৰগ্ৰামবিলাক মানে কি হয় প্ৰথম অৱস্থাটো মই সেইটো প্ৰগ্ৰামটো ছাকচেছ হ'বনে নাই তেনেকুৱা এটা ভাৱ হয় কিন্তু যেতিয়া মানে প্ৰগ্ৰামটো ওচৰ চাপি যায় তেতিয়া কি হয় আমাৰ এটা বেলেগ এটা ইয়াতে টিম স্পিৰিট এটা আছে টিম ৱৰ্ক এটা সেই টিম ৱৰ্কটোৱে মানে আমাক এনেকুৱা সহায় কৰিছে সেইটোৱে আজি যেনেকুৱা আমাৰ বিদায় প্ৰাৰ্থী শ্ৰীযুত আমাৰ নিপেশ ৰঞ্জন চক্ৰৱৰ্তী দেৱৰ বিদায় অনুষ্ঠান আজি সমাপ্ত কৰিছোঁ তেখেতে মানে ইয়াত যিখিনি বহুতখিনি অৱদান দিলে তেখেতে আৰু তেখেতৰ যেনেকুৱা মানে কৰ্মৰ প্ৰতি যিটো মানে ডিউটিফুল হেৰিটো সেই বস্তুটো আমি মানিব লাগিব কিয়নো তেখেত থকালৈকে আমি ইমান এটা চিন্তা নকৰিলে হৈ যায় কিয়নো যিকোনো কাম মানে আমি সুচাৰুৰূপে কৰিব পাৰোঁ সেইকাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও মই তেখেতৰ পৰা সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ আৰু মোৰ ফালৰ পৰা মিডিয়া পাৰ্চনকো মই আন্তৰিক ধন্যবাদ কৰিছোঁ কিয়নো তেখেতসকল আহি যিটো এৱাৰনেছ এটা মানে আমাৰ ৰাইজলৈ এটা মানে মেছেজ এটা পঠাইছে তাৰ কাৰণে মই মিডিয়া পাৰ্চনবিলাকতো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ